এইটো চাওক লাৰ্জ ব্লেকৰ এইটো প্ৰেগনেণ্ট হয় কেইমাহ হৈছে বৰ্তমান এইটো প্ৰেগনেণ্ট হোৱা 1 মাহ হৈছে প্ৰেগনেণ্ট হোৱা চাওক নমস্কাৰ সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ' লৈ মই বিশ্বজিত বৰাই স্বাগতম জনাইছোঁ আজি আমি প্ৰেগনেণ্ট গাহৰিৰ কিদৰে যত্ন ল'ব সেই সম্পৰ্কত কিছু কথা আপোনালোকক জনাব বিচাৰিছোঁ লগতে যিসকল বন্ধু বান্ধৱীয়ে আমাক গাহৰি পোৱালিৰ কণ্টেক্টত বিচাৰিছিলে আমি তেওঁলোকৰ বাবে কিছু গাহৰি পোৱালি কণ্টেক্টত ৰাখিছোঁ ইয়ৰ্কশ্বায়াৰ আছে হেমশ্বায়াৰ আছে লাৰ্জ ব্লেক আছে সবিশেষ আপোনালোকক জনাই দিম আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ এইটো চাওক লাৰ্জ ব্লেকৰ এইটো প্ৰেগনেণ্ট হয় কেইমাহ হৈছে বৰ্তমান এইটো প্ৰেগনেণ্ট হোৱা 1 মাহ হৈছে প্ৰেগনেণ্ট হোৱা চাওক গ্ৰথটো প্ৰায় ঠিকেই আছে বৰ্তমান কেনেধৰণৰ কি খুৱাই আছে ইয়াক যিটো মানে স্থানীয়ভাৱে পোৱা যায় দানা যিটো জুগলি আৰু আপোনাৰ কচু তুঁহগুড়া এনেধৰণে খুৱাই থকা হৈছে কেইবাৰকৈ খুৱায় দুবাৰকৈ খোৱা হয় দিনত আৰু কিবা মেডিচিন দিছে নেকি এতিয়া প্ৰয়োজন নাই নহয়নে ঠিকে আছে এয়া চাওক লাৰ্জ ব্লেকৰ আৰু বহু কেইজনে জানিব বিচাৰিছে পোৱালিৰ বাবে আমাক কণ্টেক্ট কৰিছে আমি পাইছোঁ কিছু পোৱালি আমাৰ হেমশ্বায়াৰ কিছু পোৱালি আছে আৰু লাৰ্জ ব্লেকৰো আছে ইয়ৰ্কশ্বায়াৰ আছে যাক যেনেধৰণে লাগে পাব পাৰিব আমি কণ্টেক্ট নাম্বাৰ আমি দি দিম ডেছক্ৰিপশ্যনত আৰু এইটো চাওক লাৰ্জ ব্লেকৰ এইটো মতা হয় এইটো কিমান হৈছে ইয়াৰ এজটো 1.5 বছৰীয়া এইটো চাওক লাৰ্জ ব্লেকৰ মতা আৰু এই আছিলে আজিৰ ভিডিঅ'টোত এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ